তো বন্ধুসকল, আপোনালোকে হয়তো নাজানে বিদ্যুৎ কেনেকৈ উৎপন্ন হয়, সেই বিষয়ে অকণমান জনাম বুলি এটা সৰু ভিডিঅ' লৈ কিনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ, যাতে ভিডিঅ'টো সম্পূৰ্ণকৈ চায়। দীঘলীয়া নহয়, এনেই অকণমান আপোনালোকৰ মাজলৈ দেখাম বুলি কিনে লৈ আহিছোঁ। প্লিজ ভিডিঅ'টো যাতে চায় সকলোৱে। তেন্তে বলক এই ভিডিঅ'টো আৰম্ভ কৰক। প্ৰথমে মই ভিতৰলৈ আহিছোঁ, তাৰপিছত যি দেখাব পাৰোঁ তাকেই দেখাম। চাই ল'ব ভিডিঅ'টো সকলোৱে। এইকেইটাই মিচিং নহয়, আৰু আছে বহুত, কিন্তু অকণমানেই দেখাব পাৰিম এই ভিডিঅ'টোত। তাৰ নেক্সট ভিডিঅ'টোত মই দেখাম আপোনালোকক। এইবিলাক হৈছে কণ্ট্ৰল, মানে কাৰেণ্টটো কণ্ট্ৰল কৰি ৰখাৰ কাৰণে এইবিলাক হেৰি কৰি থৈ দিছে, এইবিলাক মেচিন। তাৰপিছত এই কিমান দেখিছেনে এইবিলাক, এইবিলাক তাৰেৰে কানেকশ্যন কৰি। এইটো ভিডিঅ'ত জাষ্ট এনেই অকণমান দেখাইছোঁ। নেক্সট ভিডিঅ'টোত সকলোবোৰ দেখাম ক'ত কেনেকৈ কি হয়, যাতে এই ভিডিঅ'টো সকলোৱে এটা লাইক কৰি দিয়ে। থেংক ইউ।